নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰুৱা দিহালৈ স্বাগতম জনাইছোঁ। কাইলৈ 580 বছৰৰ পাছত শতিকাৰ সকলোতকৈ দীঘলীয়া চন্দ্ৰগ্ৰহণ। এই গ্ৰহণৰ প্ৰভাৱত 6টা ৰাশিৰ শুভ, 6টা ৰাশিৰ অশুভ। বন্ধু বান্ধৱীসকল, কাইলৈ 19 নৱেম্বৰ শুক্ৰবাৰে 2021 চনৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। জ্যোতিষশাস্ত্ৰ অনুসৰি চন্দ্ৰগ্ৰহণ তেতিয়া হয় যেতিয়া চন্দ্ৰমা আৰু সূৰ্যৰ মাজত পৃথিৱী আহে। কাইলৈ যি গ্ৰহণ লাগিব, এই গ্ৰহণ বৃষ ৰাশিৰ কৃতিকা নক্ষত্ৰ লাগিব, যাৰ কাৰণে এই গ্ৰহণ অত্যন্ত মহত্বপূৰ্ণ হ'ব। চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব 11:34 পৰা আৰু সমাপ্ত হ'ব আবেলি 5:33। 580 বছৰৰ পাছত কাইলৈ যি গ্ৰহণ হ'ব, এই গ্ৰহণ শতিকাৰ আটাইতকৈ দীঘলীয়া চন্দ্ৰগ্ৰহণ হ'ব। ভাৰতৰ লগতে উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত এই গ্ৰহণ দেখা পোৱা যাব। জ্যোতিষশাস্ত্ৰ অনুসৰি এই গ্ৰহণৰ প্ৰভাৱ প্ৰত্যেক ৰাশিৰ ওপৰতে পৰিব যদিও 6টা ৰাশিৰ শুভ আৰু 6টা ৰাশিৰ অশুভ প্ৰভাৱ পৰিব। আজিৰ এই ভিডিঅ'ত কোনকেইটা ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব আৰু কোনকেইটা ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰিব সেই বিষয়ে ক'ম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। ঘৰুৱা দিহা চেনেলটো যদি প্ৰথমবাৰলৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি প্ৰথমেই জানি লোৱা আহক এইকেইটা ৰাশিৰ কি লাভ হ'ব। এই ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উদয় হ'ব, সকলো দুখ কষ্ট দূৰ হ'ব। প্ৰতিটো ক্ষেত্ৰতে ভাগ্যই সম্পূৰ্ণ লগ দিব, ধন ধানৰ অভাৱ দূৰ হ'ব। ইনকমৰ নতুন পথ দেখা পাব, যাৰ বাবে আপোনাৰ আৰ্থিক দিশ আগতকৈ যথেষ্ট মজবুত হ'ব। ধনৰ অভাৱত কোনো কাম আধৰুৱা হৈ নাথাকে। এই ৰাশিৰ জাতক জাতিকাৰ চৰকাৰী চাকৰিৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যিসকলে ব্যৱসায় কৰে তেওঁলোকে ব্যৱসায়ত বিস্তাৰ দেখা পাব। এতিয়াৰে পৰা আপুনি সকলো ধৰণৰ ভৌতিক সুখ লাভ কৰিব। স্বাস্থ্যৰ দিশৰ পৰাও এই সময় শুভ হ'ব। যদিহে আপুনি কোনো পুৰণা ৰোগত ভুগি আছে তেন্তে তাৰ পৰাও মুক্তি পাব। আপোনাৰ যিকোনো আধৰুৱা কাম সফলতাৰে পূৰ্ণ হোৱা দেখা পাব। কৰ্মক্ষেত্ৰত আপুনি নিৰন্তৰ সফলতাৰ দিশে আগবাঢ়িব। এই ৰাশিৰ জাতক জাতিকাৰ দাম্পত্য জীৱন সুখৰ হ'ব আৰু যিসকল প্ৰেমৰ সম্বন্ধত আছে তেওঁলোকৰ সম্বন্ধ আৰু অধিক মজবুত হ'ব। এই সম্বন্ধক আপুনি স্থায়ী নাম দিব পাৰিব। সেই শুভ প্ৰভাৱ পৰা ৰাশিকেইটা হৈছে মেষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, মীন ৰাশি আৰু বৃশ্চিক ৰাশি। চন্দ্ৰগ্ৰহণৰ অশুভ প্ৰভাৱ পৰিব বৃষ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, ধনু ৰাশি, কুম্ভ ৰাশি আৰু মকৰ ৰাশিৰ ওপৰত। যিকেইটা ৰাশিৰ ওপৰত অশুভ প্ৰভাৱ পৰিব, এইকেইটা ৰাশিৰ জাতক জাতিকা অলপমান সাৱধান হ'ব, কিয়নো আপোনাৰ ধনহানি হ'ব পাৰে। আৰ্থিক সমস্যাত ভুগিব লগা হ'ব পাৰে। সেয়েহে ধন টকা পইচাৰ লেনদেন নকৰিব। কাকো টকা পইচা নিদিবও আৰু নল'বও। লগতে এই সময়ছোৱাত ক'তো ইনভেষ্টো নকৰিব। কাৰোবাৰ লগত মতানৈক্য হোৱাৰো সম্ভাৱনা আছে, সেয়েহে হাই কাজিয়াৰ পৰা দূৰত থাকিব। এই ৰাশিৰ জাতক জাতিকাই চন্দ্ৰগ্ৰহণৰ অশুভ প্ৰভাৱ দূৰ কৰিবৰ বাবে ক'লা বা ৰঙা ৰঙৰ যিকোনো বস্তু দান কৰিব। নিশ্চয় শুভ ফল প্ৰাপ্তি হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।